আজি আকৌ আহিলো এটা নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টোত মই লৈ আহিছো এখন মেখেলা আৰু এই মেখেলাখন দেখাই দিছো এইটো ফুলেৰে মই এখন মেখেলা কৰি উলিয়াইছো তেনে সাধাৰণ ফুল কম্বল চিলাই বুলি কয় আপোনালোকে জানে এই চিলাইটোৰে মই এখন মেখেলা কৰি উলিয়ালো আৰু এইখন সাধাৰণ মেখেলা এখন কাঞ্জিবৰম কাপোৰত কৰিছো এখন ঘৰতে পিন্ধিব পৰাকৈ এখন চিম্পল মেখেলা আহকচোন চাওঁ কেনেকৈ এই সাধাৰণ চিলাইটো এখন ধুনীয়া মেখেলা ফুল কৰি তুলিলো আপোনালোকক দেখাওঁ এই পাহ ফুল মই ওচৰৰ পৰা দেখাই দিছো কেনেকুৱা লাগিছে জনাব এই ফুলপাহে দি মই গোটেই মেখেলাখন কৰিছো মেলি দেখাইছো মেখেলাখন অৱশ্যে চিলোৱা হোৱাই নাই কৰি উলিয়াইছোহে এইখন ইয়াৰে এটা সৰু পাত মই আপোনালোকক ফুল কৰি দেখাই দিম কেনেকৈ কৰিলোঁ সেই কম্বল চিলাইটো আমি বিশেষকৈ চাদৰৰ আগ নাইবা কিবা লাইনাৰবিলাকত আমি ব্যৱহাৰ কৰোঁ কিন্তু সেই কম্বল চিলাইটো ব্যৱহাৰ কৰোঁ কেনেকৈ ধুনীয়া ফুলৰ ৰূপত আমি বনাই তুলিব পাৰোঁ তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শিকিব পাৰিব ধুনীয়া লাগিছে চাওকচোন এতিয়া আহক মই এটা সৰু পাত আপোনালোকক কৰি দেখাম এয়া পাতখিলা আঁকি থোৱা আছে আৰু মই ইয়াতে চিলাই কৰিবলৈ আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাককচোন কেনেকৈ কৰিছোঁ আপোনালোকেতো চেইন চিলাই কৰিব জানেই মই প্ৰথমতে চেইন চিলাই যেনেকৈ কৰোঁ তেনেকৈ এটা বনাই ল'লোঁ তাৰ পাছৰ পৰা কম্বল চিলাইটো কৰিবলৈ আৰম্ভ কৰিছোঁ অতি কম সময়তে চিলাইটো কৰি হৈ যায় এই চিলাইটো কৰিবলৈ সহজ ভাল লাগে কৰি যিকোনো নতুনকৈ শিকা সকলেও সোনকালে কৰি উলিয়াব পাৰিব চিলাইটো কৰিবলৈ তেনেই সহজ সেইকাৰণে মই ভাবিলোঁ আজি এইটো চিলাইৰে এখন মেখেলা যিহেতু কৰি আছোঁ আপোনালোককো দেখাওঁ যিসকলে নাজানে তেওঁলোকে শিকিব পাৰিব এয়া মোৰ পাতখিলাৰ এক চাইড কৰি হৈ গৈছে আৰু মই এতিয়া বাকী থকা চাইডটো কৰিবলৈ লৈছোঁ এয়া ফুল পাতখিলা কৰি প্ৰায় হ'লেই অতি সোনকালেই চিলাইটো কৰি হৈ যায় কৰিও ভাল লাগে মোৰ পাতখিলা কৰি হৈ গৈছে কেনেকুৱা লাগিছে জনাবচোন এয়া আৰু এই পাতখিলাৰ ডিজাইনতে মই ফুলখিনি কৰিছিলোঁ আপোনালোকক কৈছোঁ এয়া চাওকচোন দুপাহমান দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব এনেকৈ মই মেখেলাখন কৰিছোঁ কেনেকুৱা লাগিছে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু
ইয়াৰ মাজতে এটা কথা সুধিছোঁ, আপোনালোকে যিসকলে মোৰ ভিডিঅ'খিনি চাই আপোনালোকে বাৰু মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পায়? যদি ভাল লাগে তেতিয়া মোক কমেণ্ট কৰি জনাবচোন, মোৰ বৰ ভাল লাগিব। যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল লাগিছে নাইবা কিবা এটা শিকিব পাৰিছে বুলি মই জানিব পাৰোঁ।